নমস্কাৰ। কবিতাৰ শিৰোনাম মহাবাহু ব্ৰহ্মপুত্ৰ। কথা নৱজ্যোতি দাস। আবৃত্তি গায়ত্ৰী দাস। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তুমিতো আমাক অনেক দিলা। মানৱতাৰ জীৱনৰ পৰা অন্তলৈ, ধ্বংসৰ পৰা সৃষ্টিলৈ, লুইতৰ দুয়োপাৰে মানৱতাক সিমূৰৰ পৰা ইমূৰলৈ বুৰাই নিলা। আৰু কিমান মানৱতাক ধৈৰ্যৰ পৰীক্ষা ল'বা, আৰু কিমান? তুমি যেনেকৈ মানৱতাক মাছৰ পৰা কাছলৈকে, শামুকৰ পৰা শিশুলৈকে অনেক দান কৰিলা, যেনেকৈ মানৱতাক দানৰ পৰা দক্ষিণালৈকে তুমি মানৱতাক আশীৰ্বাদ প্ৰদান কৰিলা, আৰু তেনেকৈ মানৱতাক দুখৰ উপৰি দুখ, অভাৱৰ পৰা অনাটনলৈকে সকলো দিলা। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তোমাৰ পানীৰ ঢৌৰে মানৱতাৰ আপোনজনক আঁতৰাই পেলালা। মানৱতাক লুইতৰ বুকুৰে ভৰা তৰংগিনীতো মানৱতাৰ মনত শত্ৰুৰ ভাৱনা আনিলা। হে মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু কিমান মানৱতাক নিৰ্যাতন চলোৱা? তুমি শান্ত হোৱা, তোমাৰ পানীৰ তাণ্ডৱ বন্ধ কৰা। কাতৰ অনুৰোধ, মানৱতাক সুখেৰে জীয়াই থাকিবলৈ দিয়া। ধন্যবাদ।